মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত পূৰণ কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে মৰিগাঁও জিলা প্ৰশাসনৰ ADC তথা পৌৰসভাৰ এক্সিকিউটিভ অফিচাৰ শ্ৰদ্ধাৰ জগমোহন দাস ডাঙৰীয়া। তেখেতক এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। আমাৰ মৰিগাঁও পৌৰসভাৰ পৌৰপতি মহোদয় আৰু ইয়াত উপস্থিত আমাৰ পৌৰসভাৰ বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত সাংস্কৃতিক প্ৰেমী ৰাইজ আৰু ইয়াত উপস্থিত থকা গুণী জ্ঞানী ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা আমাৰ ইলেক্ট্ৰনিক এণ্ড প্ৰিণ্ট মিডিয়াৰ মোৰ সদস্যসকল আৰু উপস্থিত থকা সকলো লোকে সৰ্বপ্ৰথমে আগন্তুক ৰঙালী বিহুৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি এই দুদিনীয়া কাৰ্যসূচী আমাৰ সোণালী জয়ন্তী উপলক্ষে মৰিগাঁও পৌৰসভাৰ এইটো এটা ঐতিহাসিক দিন। আমি বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আহি আজি এই অৱস্থাত উপনীত হৈছোহি। অনাগত দিনত বহুত কাম আমাৰ কৰিবলগীয়া আছে আৰু আমি নিৰন্তৰভাৱে আমি কৰি গৈ যাম। আৰু এই শোভাযাত্ৰাৰ পৰাই আমি নিদৰ্শন দাঙি ধৰিব বিচাৰোঁ যে মৰিগাঁওবাসী ৰাইজ আমি সকলো একত্ৰিত হৈ আছোঁ আৰু মৰিগাঁও নগৰখন আমি উন্নয়নৰ দিশে আগবঢ়াই লৈ যাব লাগিব। যদিও আজি আমাৰ MLA ছাৰ অহা কথা আছিলে, ডেপুটি কমিশ্যনাৰ অহা কথা আছিলে, বিভিন্ন কাৰণত তেখেতসকল আহিব নোৱাৰিলে। তেখেতসকলকো মই আমাৰ পৌৰসভাৰ তৰফৰ পৰা সেৱা জনাইছোঁ, সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু তেখেতসকলৰ যি ছাপোৰ্ট আমাক ইয়াত দিলে সেইকাৰণে তেখেতসকলক আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমাৰ এই সাংস্কৃতিক যি শোভাযাত্ৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো আগবাঢ়ি আহিছে। কাৰণ মৰিগাঁও নগৰ আমাৰ মৰিগাঁও নগৰ আমাৰ। গতিকে এই সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ থাকিল আমাৰ
এই যে নিজরা হরি নামে মূল ধারা রে নামে গঙ্গা জল চরণে কোমল দয়া নারী দয়া রে হরি ভক্তি দান দিয়া জগৎ নারী সংসার বিন্দু রে নামে গঙ্গা জল চরণে Jainu posimoloi ubenolale Jainu posimoloi ayo isongan pusipati ayo Let's go.
Amen.